সার্ভিসত যেটো পেট্রোল পাম্প আছে আর লগতে আপনার ধাবা আছে তার ফ্রন্টতে আছে মই বর্তমান আহি পাইছো শোরুমটোৰ ওচৰলৈ সেই পুখুৰীতে আছে আপোনালোকে দেখা পাইছে এইখন সেই পুখুৰীৰ কাষতে আপোনাৰ ৰিলায়েন্স ডিজিটেল আছে এইখন গোস্বামী সার্ভিসৰ পেট্রোল পাম্পৰ ওচৰতে আছে মই ভিতৰলৈকে গৈ আছো ফুৰু আৰু আপোনালোকে দেখা পাইছে এইবিলাক স্কুটি বাইকবিলাক ধুনীয়াকৈ শ্বৰুমৰ ভিতৰত সজাই থৈ দিছে এইখন হ'ল R15 লেটেষ্ট মডেল আপোনাৰ ভাৰ্চন 3 হয় আৰু এইখনৰ দাম হ'ব আপোনালোকৰ 160 মান পৰিব আৰু এইখন হ'ল ৰেন নিউ মডেল আহিছে এইখন আপোনালোকৰ BS6 হয় এইখন আৰু এইকেইখন হ'ল ফেচিনো আপোনালোকৰ BS6 নিউ মডেল কালাৰিং আহিছে আৰু এইখন আপোনাৰ ৰেখন আপোনালোকৰ যিটো হেণ্ডেল আছে সেইটো হেণ্ডেলৰ হেডলাইটৰ ষ্টাইলটো বহুত ধুনীয়া হয় চাওক আপোনালোকে বহুত ভাল লাগিছে আৰু আপোনাৰ R15 খন এইখন নতুনে মডেল হয় ভাৰ্চন 3 হেডলাইটটো চেঞ্জ হৈ আহিছে R15 ৰিলায়েন্স ডিজিটেল এইখিনিতে অৱস্থিত হয় তো আপোনালোকে এবাৰ চাই লওক আৰু এবাৰ Yamaha আপোনাৰ শ্বৰুম হয় বিশেষ মই দাম চাম ক'ব নোৱাৰিলোঁ গাড়ীবিলাকৰ কাৰণ বন্ধ কৰিবলৈ টাইম হৈছিলে আৰু মই দেৰিকৈ আহিছোঁ কাৰণ মই অফিচ ছুটি হোৱাৰ পিছতহে মই আহিছোঁ চ' আৰু কেতিয়াবা যদি আহোঁ আপোনালোকক দেখাই দিম ভালকৈ দেন বাই বাই